আপোনালোকক নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী অজিত মাৰা, খেৰণী সৰু মাথিকলা চৰকাৰী গাঁওবুঢ়া। আৰু 19/6/2025 যোৱা যিটো 13 তাৰিখে যিটো ঘটনা বা মৃত্যুৰ ছোৱালীজনীৰ চুচি নহয় লক্ষী চাংমা, তেওঁৰ বয়স 13 বা 14 বছৰ। গতিকে ইয়াৰ সংক্ৰান্তত মই সেইদিনা ঘৰত পলমকৈ আহিছিলোঁ। পলমকৈ অহা দেৰি হোৱাৰ কাৰণে মই পিছদিনা ৰাতিপুৱা গৈ পাইছোঁ। ৰাতিপুৱা গৈ পাই মই কেনেকৈ কি হ'ল, কেনেকৈ মৰিল, এইবিলাক সোধা পোছা কৰোঁতে তেওঁলোকে অভিভাৱকে মোক ক'লে নৰ্মেল ডেথ বুলি, আৰু ওচৰ চুবুৰীয়াক সোধোঁতে ওচৰ চুবুৰীয়াও তেনেকৈ ক'লে নৰ্মেল ডেথ বুলি। তেতিয়া মই মোৰ ফালৰ পৰা একো আওকাণ লোৱা নাই। তাৰপিছত যেতিয়া মই দেখিছোঁ যোৱাকালি ছ'চিয়েল মিডিয়াত যেনেকৈ ভাইৰেল হৈছে, তেতিয়া মই আকৌ তেওঁলোকক ওচৰ চাপিছোঁ। তেওঁলোকক সোধ-পোছ কৰিছোঁ। সোধ-পোছ কৰাত তেওঁলোকে সেই একেধৰণে উত্তৰ দিছে। একেধৰণে উত্তৰ দিলেও ছ'চিয়েল মিডিয়া ভাইৰেল হোৱা বুলি কোৱা শুনাত মই তেওঁলোকক সোধ-পোছ কৰাত আকৌ মোৰ নিজৰ চিন্তাধাৰাত মই আকৌ লিখিত হিচাপে মই খেৰণী থানাত এখন এপ্লিকেণ্ট হিচাপে মই প্ৰডিউচ কৰিছোঁ। প্ৰডিউচ কৰাত তেওঁলোকেও আহিছে, আৰু যিটো নেকি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে তেওঁলোককো মই ক'ব বিচাৰোঁ, যদি তেওঁলোকৰ হাতত বা তেনে এভিডেঞ্চ আছে যে ৰেপ কেছ বা মাৰ্ডাৰ বুলি আছে, তেনেহ'লে তেওঁলোকে আইনৰ ওচৰ চাপক। আইনৰ দ্বাৰা তেওঁলোকে উচিত তদন্ত কৰিবলৈ বিহিত ব্যৱস্থা লওক। আৰু ময়ো মানে তেওঁলোকৰ হৈয়ে মানে লগত আছোঁ। সেই বুলি মই আজি এই সংবাদ বাৰ্তাত মই প্ৰেৰণ কৰিছোঁ। আৰু মোৰ নাম হৈছে শ্ৰী অজিত মাৰা।